নমস্কাৰ। ভাৰতবৰ্ষত পুৰুষসকলে সদায় আপত্তি কৰা দেখা যায় যে ভাৰতীয় আইন ব্যৱস্থাই মহিলাসকলক বেছি সা-সুবিধা প্ৰদান কৰিছে। কিন্তু বৰ্তমান ভাৰতীয় আইন ব্যৱস্থা মহিলাসকলৰ ক্ষেত্ৰতো কিছু কঠিন হোৱা দেখা যায়। 2019 চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ DY চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীয়ে এটি গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। ইয়াৰ মূল গোচৰটো আছিল ল'ৰাজন আছিলে CRPFৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট আৰু ছোৱালীজনী আছিল বিক্ৰীকৰৰ সহকাৰী আয়ুক্ত। দুয়োৰে মাজত প্ৰেম হৈছিল আৰু প্ৰেমৰ পৰিণতিত ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে ল'ৰাজনৰ লগত দৈহিক সম্পৰ্ক অৰ্থাৎ শাৰীৰিক সম্পৰ্ক কৰিছিল। কিন্তু অৱশেষত ল'ৰাজনে ছোৱালীজনীক বিয়া কৰাবলৈ অমান্তি হৈছিল। আৰু এই গোচৰটোত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান উল্লেখ কৰি কৈছে যে যদি এজনী ছোৱালীৰ বয়স 18 বছৰৰ ওপৰ হয় আৰু ল'ৰাজনৰ বয়স 21 বছৰৰ ওপৰ হয় আৰু সেই ল'ৰাজন আৰু ছোৱালীজনীৰ মাজত যদি প্ৰেম হয় আৰু প্ৰেমৰ পৰিণতিত যদি ছোৱালীজনীয়ে নিজৰ ইচ্ছামতে ল'ৰাজনৰ লগত শাৰীৰিক সম্পৰ্ক অৰ্থাৎ দৈহিক সম্পৰ্ক কৰে আৰু অৱশেষত যদি ল'ৰাজনে ছোৱালীজনীক বিয়া কৰাবলৈ অমান্তি হয়, তেনেহ'লে ছোৱালীজনীয়ে ল'ৰাজনৰ ওপৰত ধৰ্ষণৰ গোচৰ ৰুজু কৰিব নোৱাৰিব, কিয়নো ছোৱালীজনীৰ বয়স 18 বছৰৰ ওপৰৰ আৰু তেওঁ নিজৰ স্ব-ইচ্ছামতে ল'ৰাজনৰ লগত শাৰীৰিক সম্পৰ্ক অৰ্থাৎ দৈহিক সম্পৰ্ক কৰিছে। ল'ৰাজনে ছোৱালীজনীৰ লগত কোনো বলপূৰ্বকভাৱে কৰা নাই। গতিকে মহিলাসকল, আপোনালোকে এতিয়া সাৱধান হ'ব, কাৰণ এতিয়া যদি কোনোবাই প্ৰেম কৰি আছে তেনেহ'লে বেছি সজাগ হওক, সতৰ্ক হওক। গতিকে বন্ধুসকল, আজিলৈ ইমানতে এৰিছোঁ। সদায় সজাগ হৈ থাকিব, সাৱধান হৈ থাকিব। ধন্যবাদ।